1 মে'ৰ পৰা 18 বছৰৰ অধিক বয়সৰ সকলো ভাৰতীয় নাগৰিকে টিকাকৰণৰ বাবে যোগ্যতা লাভ কৰিব। ইয়ে হ'ল কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আমাৰ সৰ্বশ্ৰেষ্ঠ সুযোগ। ভাৰতত উপলব্ধ ভেকচিনবোৰৰ বিষয়ে শিকোৱা হওক। বৰ্তমান ভাৰতত দুটা ভেকচিন উপলব্ধ আছে, কোভেক্সিন আৰু কোভিশ্বিল্ড। ইয়াৰ উপৰিও স্পুটনিক 5 নামৰ এটা তৃতীয় ভেকচিন কেইমাহমানৰ ভিতৰত উপলব্ধ হ'ব। কোভেক্সিন আৰু কোভিশ্বিল্ড দুয়োটাৰে 2 পালিকৈ থাকে আৰু বেজী ৰূপত দিয়া হয়। ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে উল্লেখ কৰা অনুসৰি কোভেক্সিনৰ 2টা পালিৰ মাজৰ ব্যৱধান 4 পৰা 6 সপ্তাহ হ'ব লাগে আৰু কোভিশ্বিল্ডৰ বাবে 12 পৰা 16 সপ্তাহ হ'ব লাগে। টিকাকৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ আৰু ইয়াক কাৰ্যকৰী কৰাৰ বাবে 2টা পালি গ্ৰহণ কৰা প্ৰয়োজন। মনত ৰাখিব, 2টা পালি একেটা ভেকচিনৰ হোৱাটো প্ৰয়োজন। বৰ্তমান চৰকাৰী চিকিৎসালয়, কিছুমান ব্যক্তিগত চিকিৎসালয়ৰ লগতে চৰকাৰী কৰ্তৃত্বপ্ৰাপ্ত টিকাকৰণ কেন্দ্ৰত কোভিড টিকাকৰণ উপলব্ধ। আজিৰ তাৰিখত ভেকচিনবোৰ চৰকাৰী চিকিৎসালয়ত বিনামূলীয়াকৈ দিয়া হৈছে, আনহাতে ব্যক্তিগত চিকিৎসালয়বোৰে ইয়াৰ বাবে মাচুল লয়। টিকাকৰণৰ বাবে কোৱিন পৰ্টেল বা আৰোগ্য সেতু এপৰ জৰিয়তে পঞ্জীয়ন বাধ্যতামূলক। 18 পৰা 45 বছৰ বয়সৰ লোকসকলৰ সৈতে বৃদ্ধ লোক, কৰ্কট ৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপৰ দৰে ৰোগৰ বাবে ঔষধ গ্ৰহণ কৰি থকা সহৰুগ্নতা স্থিতি থকা ব্যক্তিসকলেও টিকাকৰণ গ্ৰহণ কৰিবলৈ যোগ্য। যদি আপোনাৰ স্বাস্থ্যাৱস্থা নিম্নলিখিত ধৰণে হৈ আছে, তেন্তে অনুগ্ৰহ কৰি টিকাকৰণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক। যিসকল লোক ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সৈতে আপোচ কৰা বা তেওঁলোক ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰভাৱিত কৰা ঔষধ গ্ৰহণ কৰে, যিসকলৰ এলাৰ্জিৰ সমস্যা আছে, যিসকল লোক কোভিড পজিটিভ বা তেওঁৰ জ্বৰ আছে, যিসকলৰ ৰক্তক্ষৰণৰ বিকাৰ আছে, স্তনপান কৰাই থকা মহিলা, স্বাস্থ্য সম্পৰ্কীয় আন কোনো গুৰুতৰ সমস্যা আছে। ভাৰতত উপলব্ধ সকলো ধৰণৰ কোভিড ভেকচিন পৰীক্ষা কৰা, অনুমোদিত আৰু ব্যৱহাৰ কৰিবলৈ সুৰক্ষিত। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ কোভিড যোদ্ধা, আগশাৰীৰ কৰ্মী, পুৰুষ আৰু মহিলা সকলোৱে ভেকচিন গ্ৰহণ কৰিছে। ভয় নকৰিব, সংকোচ নকৰিব। আহক আমি টিকাকৰণ গ্ৰহণ কৰোঁ আৰু এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিওঁ। ঘৰত থাকক, সুৰক্ষিত থাকক।